মাছ ৰূপত আবিৰ্ভাৱ প্ৰথম অৱতাৰ বেদ বীজ আৰু জীৱ কৰিলে উদ্ধাৰ মাছ কেন্দ্ৰিক আছে বহু পতন্তৰ মাছ মাৰি যুগে যুগে হৈছে অথন্তৰ পানীৰ মাছ বনৰ বহু কোনেও অন্যায় নকৰে কাৰো কথাবোৰ ভালকৈ ভাবি চিন্তি চালোঁ বহাগ জেঠ আহাৰত মাছ মৰা বন্ধ কৰিলোঁ জাতি মাটি ভেটি উদ্ধাৰ কৰিব পাৰিমনে আমাৰ জলাশয় কেতিয়াবা আমাৰ হৈ থাকিবনে থলুৱা মাছবোৰ হেৰাই যোৱাৰ কাৰণ কি চৰকাৰখনে অসমীয়াৰ কথা ভাবিছেনে চৰকাৰখনে অসমীয়াৰ কথা ভাবিছে পিছে অসমীয়াৰ হেৰাই যোৱা পৰম্পৰাগত ব্যৱসায়ৰ কথা ভাবিছেনে তাহানিতে আজু ককাই বিলখনত মাছটো ধৰি 2 টকা পাইছিল আজি ককাৰ পৰম্পৰাগত জলাশয়টো আগ্ৰাসী অসমীয়াই গ্ৰাস কৰিলে পিছে আমি পৰম্পৰা ৰক্ষা কৰিম কেনেকৈ আমাৰ যিবিলাক জলাশয় বিল নদী হ্ৰদ খাল পুখুৰী সকলো সুৰক্ষিত হ'ব লাগে আৰু যদি সেইবিলাক সুৰক্ষিত নকৰোঁ বহু ধৰণৰ মাছ আমাৰ মাজৰ পৰা হেৰাই যাব আপুনি জানেনে আপোনাৰ মোৰ চিনাকি জলাশয়ত হাতুৰি ফুৰা কিমান আমাৰ থলুৱা মাছ আছিল চাওক আৰু শুনকচোন এবাৰ ককিলা বটিয়া তুৰা বৰদয়া মালি ৰঙা বেছা চেনিপুঠি চেলেকনি নাৰিয়া গাগল ৰিঠা এলেঙনা ভেচেলি গঙাটোপ নাদনি শিলঘৰীয়া ভেহেৰি পানীমুতুৰা পিঠিয়া চেনাল সীতাগাৰু কাজলি ওপৰ চকুৱাকে ধৰি আৰু যে কত আছিল থলুৱা মাছ যিবোৰ মাছৰ নাম এতিয়া সাধুকথা হোৱাৰ দিশে এতিয়াৰ বজাৰৰ মাছ আমি আনি খাইছো ফলমূল আনিও আমি খাইছো শাক পাচলিও আমি বজাৰ কৰিছো পিছে মাছত দিয়ে ফৰ্মেলিন ফলমূলত কাৰ্বাইড শাক পাচলিত পেষ্টিচাইড এনেকৈ বাৰু অসমীয়াই কিমান দিন জীয়াই থাকিব মনত অলপলৈ বেয়া লাগে মনত পৰিৱেশবিলাক মনত পৰে এতিয়া পৰিৱেশ নাই যে মোৰ বৰ দুখ লাগে আৰু মই এইবিলাক বৰ বেয়াও পাওঁ এই মাছ যিবিলাক এতিয়া এই বজাৰত গ'লে একেবাৰে মানুহবিলাকে সোধে এইটোৰ দাম কিমান এইটোৰ কিমান দাম ডগাবিলাকতকৈ জানো জীৱৰ মূল্যটো হ্ৰাস পাই গৈছে ডগাবিলাক 1 কেজিৰ ডগা কেই কেজি আছে 5 কেজি আছে 2 কেজি আছে 3 কেজি আছে দে ভাল চাই দে নতুন চাই দে হাতদি চাই নিদিবি হাতদিটো উলিয়াই দে কিন্তু এইটো জীৱ সেইটো কথা কিন্তু কোনো অনুভৱ নকৰে খালি কাটি দে ভৰাই দে মোক মানে মূৰটো ফালি দে সৰু কৰি দে অলপ 5 পিচ কৰি 4 পিচ কৰি দে নদী শুকাই গ'ল জলবিদ্যুৎ প্ৰকল্পও আমাক লাগে বৃহৎ নদীবান্ধৰ বিপক্ষে মাতি অহা মানুহকেইটাকে সোধক পানীয়ে লাগে নে বিদ্যুতে লাগে জাতিটোক মূৰ দাঙি জীয়াই ৰাখিবলৈ কি কৰা উচিত চ'ত বহাগ জেঠ এই 3 মাহত যেতিয়া মানে নতুন বৰষুণ পৰে সেই বৰষুণটো মানে মাছবিলাকে মানে পোনা দিয়ে চব মাছে পোনা দিয়ে সেই পোনা দিয়া মাছখিনি আমি মানে ধৰাটো মানে বন্ধ কৰিব লাগে আৰু যদি সেইটো ধৰাটো বন্ধ কৰিব পাৰোঁ তেতিয়াহ'লে মানে মাছ সুৰক্ষিত হ'ব আৰু যদি ধৰাটো বন্ধ নকৰোঁ তেতিয়া কিন্তু মাছৰ বিলুপ্তি ঘটাটো একেবাৰে আৰু স্বতঃসিদ্ধ কথা আমি অসমীয়া নহওঁ দুখীয়া বুলি ক'লে জানো লাভ হ'ব পিছে এসময়ত এইখন অসমৰে পানীত প্ৰায় 100 বিধ প্ৰজাতিৰ মাছ পোৱা গৈছিল কিন্তু আজি ক'ত হেৰাই গ'ল তাহানিৰ সেই থলুৱা মাছবোৰ অসমতে আছো অসমতে থাকিম আমাৰে ব্যৱসায় আমাৰে চৰকাৰ আহক আগবাঢ়ি যাওঁ স্বাৱলম্বী হৈ আমি অসমৰ জাতি মাটি ভেটিৰ স্বাৰ্থ ৰক্ষাত নামি পৰোঁ মানুহ হেৰাই গ'ল মাটিও হেৰাই গ'ল এতিয়া পানীও হেৰাই যোৱাৰ উপক্ৰম যিখিনি বাছি আছে পানীৰ মাছখিনিও ৰক্ষণাবেক্ষণ দিওঁ আহক স্বাৱলম্বিতাৰ বাবে আছে চৰকাৰী আঁচনিও নিবনুৱাইচোন হ'ব পাৰে মাছ মৰা সাজুলি মাছ ধৰাৰ চানেকি মাছৰ পোনা উৎপাদনটো আমি বৃদ্ধি কৰিব লাগিব তাৰ কাৰণে আমি এটা পদক্ষেপো গ্ৰহণ কৰিছোঁ আৰু মাছৰ উৎপাদনৰ লগতে আমাৰ যিটো ফিড মিলৰ কথা সেইটো গুৰুত্ব দিব লাগিব আমি মাছৰ খাদ্যটো অসমত যথেষ্ট পৰিমাণৰ উৎপাদনৰ পৰিমাণটো কম আমাৰ এই AFDC আণ্ডাৰ এটাই ফিড মিল আছে তা আমি আৰু এবাৰ ভাবিছোঁ যে আমি ফিড মিলৰ ব্যৱহাৰ কৰিম আৰু
যিটো মাছ আপুনি পোনা সেইটো কথাটো আমি গুৰুত্ব প্ৰদান কৰিম এইবাৰ সংৰক্ষণেই হওক বা থলুৱা মাছৰ আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলকো চিনাকি কৰি দিয়াৰ ক্ষেত্ৰতে কাৰণ আমি আগতে পুথিত পঢ়িছিলে মানে মাছটো আঁকা থাকে পুথি এইটো বৰালি এইটো ৰৌ এইটো শ'ল আমাৰ যদি যুৱক যুৱতীসকলে ব্যৱসায় ভিত্তিত থলুৱা মাছৰ উৎপাদনৰ কথাটো চিন্তা কৰে মই ভাবোঁ আমি থলুৱা মাছখিনিও আমি সংৰক্ষণ কৰিব পাৰিম আৰু আমি উৎপাদন কৰি আমি নিজেও 2 পইচা ইনকাম কৰিব পাৰিম মুখ্যমন্ত্ৰী মহোদয় মীন মন্ত্ৰী মহোদয় অসম ৰক্ষাৰ কথাৰ অৰ্থে আপোনাৰ সবে যৎপৰোনাস্তি চেষ্টা চলাইছে অসম আৰু অসমীয়াৰ স্বাভিমান ৰক্ষাত আপোনালোকক স্বাগতম ক্ষুদ্ৰ অসমীয়াৰ কথা ভাবিবলৈ এবাৰ কাতৰ অনুৰোধ ইয়াকে কৰজোৰে কৰিছো প্ৰাৰ্থনা চিৰদিন অসমৰ নৈ উপনৈসমূহ বৈ থাকিব জলাশয় বিল পুখুৰীত সবে মাছ মাৰি যাব কেৱল হেৰাই যাব খোজা মাথো থলুৱা মাছবোৰ সংৰক্ষণ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াক চিনাকি প্ৰদানৰ ব্যৱস্থা কৰোৱা হওক জলচৰ ডাঙৰ মাছ তিমি আমাক আনি থ'ব কৈছিলোঁ কিনি সাগৰত কৰে বাস কেনেকৈ কৰে আশ আৰু যে কটনা মাছ আছে ধৰা মাজে মানুহৰ হাততেই মাছৰ ভৱিষ্যত আছে এতিয়া ভৱিষ্যত আছেনে সঁচাকৈ আছে এতিয়াও ভৱিষ্যত আছে বহুত বস্তু হেৰাই গ'ল বহুত প্ৰজাতি হেৰাল যিখিনি বাচি আছে সেইখিনিক যদি আমি উদ্ধাৰ কৰিব পাৰোঁ নিশ্চয় ভৱিষ্যত সম্ভাৱনাময় বুলি মই ভাবোঁ ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ৰিয়ানৰ সৈতে গুৱাহাটীৰ পৰা দীপাংকৰ দাস NKTV